জৰহিমুলি বজাৰত উদ্বোধন কৰা হ'ল তালুকদাৰ টেলিচাৰ্ভিচ নামেৰে এখন দোকান। কামৰূপ জিলাৰ জৰহিমুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰত তালুকদাৰ টেলিচাৰ্ভিচ নামেৰে এখন দোকান শুভ উদ্বোধন কৰে। এই উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে জৰহিমুলি ছোৱালী এম ই স্কুলৰ শিক্ষক চিৰাজুল হক, বন বিষয়া মহৰ আলী খান, বিশিষ্ট সমাজসেৱক জামাল উদ্দিন, আব্দুৰ ৰছিদ তালুকদাৰ, লগতে জৰহিমুলি বজাৰ মছজিদৰ ইমাম হাফিজ সাইফুল ইছলাম। এই দোকানখনত উপলব্ধ হ'ব মোবাইল ফোন, ফ্ৰিজ, কম্পিউটাৰ, CCTV কেমেৰা আদি ইলেক্ট্ৰনিক সামগ্ৰী। জৰহিমুলিৰ উদীয়মান যুৱক আব্দুল কালাম তালুকদাৰে আৰম্ভ কৰা এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে বৃহত্তৰ জৰহিমুলি, পুৰাণকুচিয়া, মহাবীৰ পথাৰ, টপাৰ পথাৰ, বাঘমাৰা, ভিতৰদুৱাৰ, হাঁহচৰি, চৌতাৰা, কালাতলি, ভলুকাবাৰী, গৌৰচৰ আদি অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী সুলভ মূল্যৰ লগতে ফাইনেন্সৰ সুবিধাও লাভ কৰিব বুলি স্বত্বাধিকাৰী আব্দুল কালাম তালুকদাৰে জানিবলৈ দিয়ে। নমস্কাৰ, আমাৰ জৰহিমুলি বজাৰৰ তালুকদাৰ টেলি চাৰ্ভিচ নামাকৰণেৰে দোকান। এইখন দোকানত ফ্ৰিজ, কুলাৰ, ইনভাৰ্টাৰ, বহুত মূল্যৱান মোবাইল আৰু ইলেক্ট্ৰিক ধৰণৰ সুলভ মূল্যত কিনা বেচা কৰা হ'ব আৰু লগতে ফাইনেন্সিয়েলো ব্যৱস্থা আছে। ইয়াৰ বাবে আপোনালোকে সুব্যৱস্থা কৰিব পাৰে, যোগাযোগ কৰিব পাৰে। আৰু লগতে আমাৰ এইখন দোকানত যিখন বৰ্তমান চলাই আছোঁ, পুৰণা দোকানে আছিলে, তাৰ লগতে আমাৰ ইলেক্ট্ৰিক দোকানখন নতুন হ'ল। এইটো কাৰণে আপোনালোকৰ পৰা ধন্যবাদ বিচাৰিছোঁ আৰু আমিও ৰাইজৰ ঘৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। তালুকদাৰ টেলিচাৰ্ভিচ নামেৰে এখন নতুন দোকান শুভ উদ্বোধন কৰে আৰু এই উদ্বোধনী অনুষ্ঠানত আমাক আমন্ত্ৰিত কৰিছে। এই চেগতে এই দোকানখনত ইলেক্ট্ৰিক আইটেম, বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক আইটেম যেনে ফ্ৰিজ, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, টিভি বা ইনভাৰ্টাৰ, ইলেক্ট্ৰিক যিখিনি আইটেম আছে, বাল্বৰ পৰা মোবাইল ফোন ইত্যাদি, এইবোৰ বস্তু গ্ৰাহকে উপলব্ধ হ'ব গ্ৰাহকৰ কাৰণে। আৰু এই উদীয়মান যুৱক আবুল কালাম তালুকদাৰ, তেওঁ এই দোকানখনৰ মালিক আৰু তেওঁক আমি ধন্যবাদ দিছোঁ। আমাৰ পিছপৰা অঞ্চলত ইমানখিনি বস্তুৰে এটা দোকান ষ্টাৰ্ট কৰিছে আৰু তাৰ লগতে ৰাইজৰ এই দোকানখনৰ বাবে ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।